নিউজ লাইভৰ ভগ্নী চেনেল ৰঙৰ নামত প্ৰবঞ্চনাৰ জাল পাতি শিৱসাগৰ ধৰা পৰিল ভুৱা প্ৰযোজক ৰঙৰ ধাৰাবাহিকত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে একাংশৰ পৰা ধন আত্মসাৎ কৰিছিল এই প্ৰবঞ্চকে অৱশেষত জালত পৰিল এই প্ৰবঞ্চক জনপ্ৰিয় বিনোদন ধৰ্মী চেনেল ৰঙত আপুনি দেখিছে এনে জনপ্ৰিয় বহু ধাৰাবাহিকসমূহত অভিনয় কৰা অভিনয় শিল্পীসকলকো আপুনি দেখিছে আপোনাৰো বাৰু এনে ধাৰাবাহিক অথবা জনপ্ৰিয় ৰং চেনেলৰ কোনো অনুষ্ঠানত অংশ লোৱাৰ মন আছে নেকি তেনেহলে আপুনি সাৱধান হওক কাৰণ আপোনাক প্ৰবঞ্চনা কৰিবলৈ সাজু হৈছে একাংশ ভুৱা প্ৰযোজক শেহতীয়াভাৱে নিউজ লাইভৰ কেমেৰাত বন্দী হৈছে এনে ভুৱা প্ৰযোজকৰ কুকাণ্ড চিনেমা না চিৰিয়েল হ'ব চিৰিয়েল এখন তোমাৰ 4টা 5টা খণ্ড হ'ব 5টা খণ্ড হ'ব না এঘণ্টিয়া যেন হয় এঘণ্টিয়া নহয় তোমাৰ 30 মিনিট হ'ব আধা ঘণ্টা হ'ব 6টা খণ্ড হ'ব ইয়াত মানে তোমাৰ পন্থমতে নিপন্দা ঘৰ শ্বট হয় মানে নিপন গোস্বামী তেওঁ আহিব মানে তেওঁ আহিব গোটেইখিনি আহিব নিপন্দা আহিব নিজকে জনপ্ৰিয় চেনেল ৰঙৰ ধাৰাবাহিক নিৰ্মাতা হিচাপে পৰিচয় দি ঘৰে ঘৰে ধন বুটলিবলৈ উদ্যত হৈছে এইজন ভুৱা প্ৰযোজক 1000 মানে 800 কিবা এটা দিছে আৰু মানে বিচাৰিছিলে কিন্তু 2000 মান টকা ছমাহ মান হ'ব তেনেকৈ ৰং চেনেলত আপোনাৰ ছোৱালী নোচোৱাম আৰু হেৰি দিয়ক পইচা এনেকৈ আৰু আপোনালোকৰ এটা এণ্টি ফিজ আছে সেই এণ্টি ফিজটো আপুনি 520 টকা এটা এতিয়া দিব লাগিব মই এই বস্তুখিনি এতিয়া বনাই মেলি তেওঁলোকলৈ পঠিয়াই দিম কোন চিনেমা এনেকৈ সুধিলোঁ তেতিয়া ক'লে ৰঙৰ পৰা আহিছোঁ মই নিপন গোস্বামী প্ৰযোজনা কৰিছে আৰু যতীন বৰা আৰু আইমী মহন্ত আছে অকল এয়াই নহয় পৰীক্ষিত নামৰ এই ভুৱা প্ৰযোজকজনে ধাৰাবাহিকৰ অভিনয় তথা দৃশ্যগ্ৰহণৰ স্থান বিচাৰি বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছে ধন শেহতীয়াভাৱে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত ৰং চেনেলত অভিনয় নৃত্য আৰু গীতৰ অনুষ্ঠানত সুবিধা দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছে এই স্বয়ম্ভূ প্ৰযোজকজনে আপুনি যদি জনপ্ৰিয় স্যাটেলাইট টিভি চেনেলত অভিনয় নৃত্য প্ৰদৰ্শন কৰা আশা পুখি ৰাখিছে তেনেহলে সাৱধান হওক জনপ্ৰিয় চেনেল ৰঙত চিৰিয়েলত অভিনয় কৰাৰ সুযোগ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ প্ৰবঞ্চকে এতিয়া পিয়াপি দি ফুৰিছে শিৱসাগৰ জিলাত মূলত একাংশ ভুৱা প্ৰযোজকৰ এনে কুকাণ্ডৰ বাবেই লজ্জানত হ'বলগীয়া হৈছে বাস্তৱ অৰ্থত সঁচা পৰিশ্ৰমেৰে কাম কৰি থকা একাংশ শিল্পীও কেমেৰা নাম দিবি পইচা নালাগে তেতিয়াহ'লে পইচাটো ঘূৰাই দিছোঁ এইটো লওক পইচা কেমেৰাটো আনিব লাগে কেমেৰা কি লাগিছে কেমেৰা পাৰ্চন ৰূপজ্যোতিৰ সৈতে অতনু বৰা নিউজ লাইভ শিৱসাগৰ